আমাৰ কিমান ধৰ্ম জ্ঞান নাই, তথাপিতো সভাপতি প্ৰভুৰ অনুৰোধ মৰ্মে আমি আপোনালোকৰ আগত দুআষাৰ ব্যক্ত কৰিবলৈ আগবাঢ়িছোঁ। জ্ঞাতে বা অজ্ঞাতে অনেকখিনি অপৰাধ হৈ যোৱাটো স্বাভাৱিক, যে সমস্ত অপৰাধৰ পৰা আমি আপোনালোকৰ চৰণ পংকজত সেৱা জনাই আমি আপোনালোকৰ কৃপা ভিক্ষা মাগিছোঁ। আমাৰ আজি মহা আনন্দৰ দিন, যিহেতু আজি এবছৰৰ অন্তত 2024 চনৰ 7দিনীয়া পালনামৰ আজি প্ৰথম দিনত গুৰুজনাই যি দৃশ্য আজি আমি উপভোগ কৰিলোঁ, আমি সঁচাকেই নথৈ আনন্দিত হৈছোঁ, আমি আপ্লুত হৈছোঁ। আজি আমি প্ৰত্যেকেই এই কৃষ্ণগুৰু সেৱাশ্ৰমলৈ ধাৱমান হৈ আহিছোঁ। কেলৈ আহিছোঁ? আমি মাত্ৰ গুৰুৰ দৰ্শন, গুৰুৰ বাক্য পালন কৰি আমি ইয়াত গুৰুৰ সমস্ত কাৰ্যতে আমি সহযোগ যোগাবলৈ আমি ধাৱমান হৈ আহিছোঁ। কাৰণ গুৰু কৰ্ম কৰিবৰ কাৰণে ত্যাগ লাগিবই, ত্যাগ নহ'লে কৰ্ম নহয়। ত্যাগতহে শান্তি আছে। গতিকে গুৰু কৰ্ম কৰিবলৈ যাওঁতে তাত ভক্তিযুক্ত হৈ থাকিব লাগিব। ভক্তিযুক্ত কৰ্মত সদায় ঈশ্বৰ সন্তুষ্ট। আমি গুৰু কৰ্ম কৰিবলৈ যাওঁতে আমি সদায় গুৰুৰ চৰণ চিন্তা কৰি তেওঁৰ কৃপা ভিক্ষা মাগি আমি প্ৰত্যেকটো কৰ্মতে অগ্ৰসৰ হ'ব লাগিব। তেতিয়াই আমাৰ জীৱন সাৰ্থক হ'ব। গুৰুজনাই কৈছে, মনুষ্য তনুপাই হৰি নভজিলা, অৱশ্য হৰিবা তুমি দৌৰ্তীৰ্ণ হৰিলা। যে মনুষ্য জন্মটোৱে হৈছে ঈশ্বৰ চিন্তা কৰিবৰ কাৰণে ঈশ্বৰে কৃপা কৰে। আৰু মনুষ্য জন্ম পাই যদি ঈশ্বৰ চিন্তা নকৰে, ঈশ্বৰৰ ভক্তি নকৰে, তেতিয়া গুৰুজনাই কৈছিল যে তোৰ আৰু সেই দৌৰ্তীৰ্ণ হিলাৰ মাজত কোনো পাৰ্থক্য নাই। তথাপিতো কৈছে, গুৰুজনাই কৈছিল যে সিহঁতৰ কাম আছে। গছজোপা নি কোনোবাই ঘৰ বনাইছে, কোনোবাই ফাৰ্নিচাৰ বনাইছে, সেইটো নিও কামত লগাইছে, দুবৰি বন্ধাল নিও কোনোবাই পূজা কৰিছে। কিন্তু তোৰ যেতিয়া মৃত্যু হ'ব, এই দেহাটোৰ কি মূল্য আছে? সেই দৌৰ্তীৰ্ণ হিলাৰো আমাৰ সমানো আমাৰ মূল্য নাই। এই মূল্যহীন দেহা এটাক লৈ আমি ইমান অহংকাৰ কৰি থকা প্ৰয়োজন আছে বুলি মই নাভাবোঁ। আৰু গুৰুজনাই কৈছে যে মনুষ্য জন্মটো ক্ষণস্থায়ী, এই আছে এই নাই, অচুকত পায়। আৰু গুৰুজনাই অমৃতবাণীটো লিখিছে, মনুষ্য জন্ম হ'লে মৃত্যু অনিবাৰ্য, কিন্তু পুনৰ জন্ম অনিবাৰ্য নহয়। পলম নকৰি কৃষ্ণগুৰুৰ নামত বন্দা, কৃষ্ণগুৰু ভজনা কৰা, ভক্তি কৰা, এইটো প্ৰথম গুৰুৰ আৰ্থিক আমাক দিছে। আৰু গুৰুজনাই লিখিছে প্ৰথম যে আমি সকলোকে নাজানো, কিন্তু গুৰুজনাই সমস্ত জগতবাসীকে আহ্বান কৰিছে। এই জগতবাসী আমি আহ্বান কৰিছোঁ, দৈত্যবাদী ভাৱ ত্যাগ কৰি কৃষ্ণগুৰুৰ নাম লোৱা, সৎগুৰুৰ আশ্ৰয় লোৱা, মনুষ্যটো মহাফল কৰা। যিজনাৰ কৃপাত এই মনুষ্যটো লাভ কৰিছ, তেওঁকে ভক্তি কৰা। তোমাৰ পথৰ সংবল হ'ল কৃষ্ণগুৰুৰ নাম। নাম থাকে মানে নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা। আমাৰ গুৰু কৃষ্ণ প্ৰভুৱে কৈছে, প্ৰাণ থাকে মানে নাম নেৰো, নাম নেৰো, নাম নেৰো। এই কথাটো আমাক লাগিব। আমি দৃঢ় সংকল্প হ'ব লাগিব। আজি আমাৰ এই আশ্ৰমত আমাৰ গোটেই বিশ্বতে ইয়াৰ অলৌকিকতা প্ৰকাশ হৈছে। বহুত দূৰৰ দূৰৰ দেশ বিদেশৰ ভকত আহি ইয়াত উপবিষ্ট হৈছে, আমেৰিকা, ফ্ৰান্স, জাপান আদি কৰি। গতিকে আমি মহাভাগ্যৱন্ত
আমি সেই গুৰুজনাক আমি আজি সাক্ষাতে পালোঁ। তেওঁ জগতৰ ঈশ্বৰ। আমি আজি প্ৰেমানন্দ প্ৰভুৱে সমস্ত দায়িত্ব লৈ আমাৰ যি ভকতৰ সমস্ত ভকতকে কৃপা কৰি কৃপাবৰ্ষক আমাক ৰাখিছে আৰু প্ৰত্যেকটো সংকটৰ সময়ে কি কৈছে তেওঁই উদ্ধাৰ কৰিছে। আমি সেইজন গুৰুক পাই আমি নিজকে মহান ধন্য মানিছোঁ। আমাৰ মানৱী জনম সাৰ্থক হৈছে। গুৰুজনাই কৈছিল যে মনুষ্য কলিকালত মনুষ্য কোনো পোৱাটো ইমান ভাগ্যৰ সম্ভৱ। আৰু অমৃত বাণীটো লিখিছে যে সেই মানৱসকল ভাৰস্থ পৰিষদ মনুষ্যত হোৱা মহাভাগ্য। গতিকে আমি কলিকাল পালোঁ, মনুষ্য নৰতনু পালোঁ, আমি হৰিগুৰু পালোঁ। গতিকে আমাৰ ভক্তি পালোঁ। গতিকে আমি সকলোৱে পাইছোঁ। আমি মাত্ৰ ঈশ্বৰক ভক্তি কৰিব লাগে, ঈশ্বৰৰ কৰ্মত আমি সহযোগ কৰিব লাগে, ঈশ্বৰক আমি সদায় খোৱা গধূলি চিন্তা কৰিব লাগে। সেই গুৰুজনাই কৈছিল যে ভকত যোৱাবাৰো কৈছে, আগতো কৈছে যে সকলোৱে এঘণ্টা নাম ল'বি, প্ৰথমে নাম তাৰপিছতে কাম। গতিকে আমি সেই গুৰু বাক্য হিৰিকতে কৰি আমি চলিব লাগে, আমি গুৰু ভক্তি কৰিব লাগে। গুৰুৰ বাক্য আখৰে আখৰে যদি পালন কৰে তেতিয়া নিশ্চয় গুৰুৰ কৃপা হ'বই। সেইকাৰণে মানৱ জন্মৰ ভিতৰত কি কৈছে যে মানৱক সকলোৰ বাবে সত্য, ঐশ্য, দয়া, ক্ষমা, সৰলতা, প্ৰেম, ধৈৰ্য, প্ৰভুত বৈৰাগ্য আদি সদ্ভাৱৰ অত্যন্ত প্ৰয়োজন। এই ভাৱ হৃদয়ত পোষণ কৰিব লাগিলে সৎগুৰুৰ ওচৰলৈ শৰণ ল'ব লাগিব। সৎগুৰুৰ নাম জপ কৰোঁতে সৎগুৰুৰ যেতিয়া কৃপা মিলিব তেতিয়াহে তুমি মনুষ্যৰ মুখ্য স্থান লাভ কৰিব পাৰিব বুলি কৈছে। গুৰুজনাই লিপিবদ্ধ কৰি গৈছে এইবিলাক কথা। আমি সদায় হৃদয়ংগম কৰি চলিব লাগিব, যে প্ৰত্যেকটো কথা আমি হৃদয়ংগম কৰি ল'ব লাগিব যে গুৰুজনাই কি কৈছে আৰু আমি কি কৰিব লাগিব, আমি কি কৰিছোঁ। আমি সেইকাৰণে সদায় চিন্তা কৰিব লাগিব। আমি ৰাতিপুৱা শুই উঠি আমাৰ প্ৰথম কৰ্তব্য কি, আমি প্ৰথম কাম কি আমাৰ। সেইকাৰণে আমি সকলোৱে আজি ইয়াত একত্ৰিত হৈছোঁ, সকলোৰে প্ৰতি আমাৰ এটা আত্মপ্ৰেম আছে, আধ্যাত্মিকতা আছে। আমি সেইকাৰণে গুৰুজনাই মহাভাগৱত লিখিছে যে আধ্যাত্মিক জ্ঞান অবিহনে মানুহে পূৰ্ণাংগ মানুহ। গুৰুজনাই যেতিয়া 1992 চনত আগত এই কলেজখন যেতিয়া প্ৰতিষ্ঠা কৰিবৰ কাৰণে অচ্যুত ডেকাক কৈছিল যে ইয়াত এখন কলেজৰ প্ৰয়োজন আছে। যেতিয়া অচ্যুত ডেকাই প্ৰভুক কৈছিল যে প্ৰভু কলেজখন এখন জিনি আছে, তেতিয়া প্ৰভুৱে কৈছিল যে মই যিখন কলেজ তৈয়াৰী কৰিম সেইখন কলেজত মই মানুহ তৈয়াৰী কৰিম। আজি আমাৰ সেইটো হৈ আছে। আমাৰ কলেজ আজি গুৰুজনাৰ কিবা বিদ্যাজ্যোতি হ'ল, জ্যেষ্ঠ ডেকাক প্ৰভুক ক'লে যে এখন বিদ্যাজ্যোতি এখন স্কুল খুলিব লাগে, এখন স্কুল খুলিব লাগে। তেতিয়া আমাৰ জ্যেষ্ঠ ডেকা প্ৰভুৱে ক'লে যে ঠিক আছে প্ৰভু, মই ভাল এখন স্কুল খুলিম। তেওঁ সেইমতে ক'লে। গুৰুজনাই কৈছে যে মই কোনো কৰ্মতে হেৰি কৰা নাই, মাত্ৰ মই বাক্যৰে কৰিছোঁ। সেইকাৰণে ভক্তি মানুহক বৰ প্ৰয়োজন। ভক্তি নহ'লে আপুনি কেতিয়াও কোনো কাৰ্যতে আপুনি সিদ্ধি লাভ কৰিব নোৱাৰে। এতিয়া আমাৰ পৰম শ্ৰদ্ধাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু মই এটা একদম বাস্তৱ কথা কৈছোঁ আপোনাৰ। আমাৰ কমতাপুৰলৈ যেতিয়া প্ৰেমানন্দ প্ৰভু উজনি অসম ভ্ৰমণ কৰি এই কমতাপুৰত আমাৰ দামদাস লিকাৰ চক্ৰৰ কমতাপুৰত যেতিয়া প্ৰভু গৈছিল, তেতিয়া সেই সময়ত যেতিয়া প্ৰভু ওলাই অহা সময়ত তাতে এঘৰ অষ্টদৰিদ্ৰ, মই কৈছোঁ যে মোৰ যিটো প্ৰভুৱে মানে ভাগৱতে কৈ যিটো অষ্টদৰিদ্ৰ, তেনেকুৱা এঘৰ তাত মানুহ আছিল। প্ৰভু চিধাই গৈ তাত সোমাই দিলে। সোমাই গৈ যেতিয়া তেওঁলোকৰ ঘৰত উপস্থিত হ'ল, হোৱাৰ লগে লগে তেওঁলোকৰ হাহাকাৰ লাগিল, কি কৰিম কি নকৰিম। তথাপিতো তেতিয়া প্ৰভুৱে কৈছে যে তহঁতৰ আচলতে অভাৱ কি। প্ৰভু তাত অলপ দেৰি থাকি পেলাই গুচি আহিলে। কিন্তু আজি সেই স্থানলৈ যাওক আপুনি, আজি বেছি দিন নহয়, আজি 2টা বছৰ তেওঁলোকৰ ঘৰ এতিয়া আপুনি চবকে যাওক। যে যিটো প্ৰভু কৈছিল যে বিপ্ৰ দামোদৰ
বিপ্ৰদানন্দৰ একো নাছিল, অষ্টদৰিদ্ৰ আছিল, তেওঁ কিন্তু সদায় ঈশ্বৰ ভক্তি কৰিছিল। কোৱাৰ কাৰণে কৰিছিল, তেওঁ নোখোজাকে ঈশ্বৰে সমস্ত তেওঁক দিছিল। গতিকে কোনো একো দিব নালাগে, ঈশ্বৰক একো কৰিব নালাগে, মাত্ৰ ঈশ্বৰক ভক্তি কৰিবলৈ চিন্তা কৰিব। এতিয়া বিপ্ৰদানন্দৰে ঈশ্বৰ কৃষ্ণই কি লৈ গৈছিল? মাত্ৰ 4 মুঠি চাউল চিৰা লৈ গৈছিল। কিন্তু ঈশ্বৰ কৃষ্ণই বৰ আনন্দ তৃপ্তিৰে দিলে মোলৈ কি আনিছে। সেইটো কথাটো প্ৰভুৱে আগতেও কৈ আছে। মই আমাৰ অধিকাৰ প্ৰভু আছে, আপোনাৰ গুৰু কৃপা সম্পৰ্কে বহু কথা তেখেতে জানে। মই যিখিনি শুনিছোঁ মই সেইখিনি কথাই কৈছোঁ। আমি আজি প্ৰত্যেকজনে একোজন মহাভাগ্যৱান। আমাৰ লগত কোনো ধৰ্মই নিমিলে। আমাৰ গুৰুজনাই যিটো প্ৰেমানন্দ প্ৰভুৱে কৈছিলে যে আমাৰ ভকত আৰু অন্য ভকতৰ এনেই পাৰ্থক্য নাই, কিন্তু প্ৰভুৱে কৈছে যে নহয়, পাৰ্থক্য আছে, বহুত পাৰ্থক্য আছে। আমাৰ তেওঁলোকৰ মাজত বহু পাৰ্থক্য আছে। গতিকে আমি সদায় গুৰু চিন্তা কৰি গুৰু উপদেশ মতে আমি চলিব লাগিব। গুৰু বাক্য